নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। আমি এতিয়া আমাৰ মামাহঁতৰ ঘৰলৈ আহিছোঁ। আমাৰ মামাহঁতৰ ঘৰ আমাৰ গাঁৱতে বাৰু, বহুত দিন অহা নাই, সেইকাৰণে ভাবিলোঁ আজি মামাহঁতৰ ঘৰলৈ যাওঁ। এতিয়া পুৱা আহি আছোঁ খোজকাঢ়ি, মা আৰু মই পামগৈ আৰু অলপ দূৰ গ'লে, বেছি দূৰ নহয়। আমি এতিয়া মামাহঁতৰ ঘৰলৈ আহিলোঁ। মামাহঁতৰ ঘৰৰ পৰা এতিয়া আমি পথাৰলৈ আহিছোঁ, পথাৰ চাবলৈ। এয়া ভাইটি মামাহঁতে কিবা কৰি আছে। বহুত ধুনীয়া পোৱা, গ্ৰীণ গ্ৰীণ এইখন পথাৰ। মানুহে ইয়াতে ধান চান কৰি থৈছে। এয়া পোৱা আমাৰ মামাহঁতৰ মাটি, ইয়াত আমাৰ মামাহঁতে এয়া পোৱা ধান খেতি কৰি থৈছে। ইমান ধুনীয়াকৈ ধানখিনি হৈছে। সেইবিলাক বহুত ধুনীয়াকৈ হৈ আছে এয়া ধান। গোটেই পথাৰখন দেখিবলৈ বহুত ধুনীয়া, একেবাৰে সেউজীয়া হৈ আছে যে। মামাহঁতৰ ঘৰলৈ আহিলোঁ। মামাহঁতৰ ঘৰৰ পৰা মামীহঁতে মানে ৰঙালু দিবলৈ আহিছিলে, ৰঙালু গছ। তাৰপিছত মই বোলো ময়ো যাম মামীহঁতৰ লগতে ৰঙালু দিবলৈ। এয়া পোৱা ঢাপ বনাই, ঢাপৰ ওপৰত এয়া ৰঙালু গছ দি থৈছে। এইবিলাক তাৰপিছত এয়া আকৌ পুনৰ মাটি দি পেলাই পুতি দিব লাগিব, আৰু পুতাৰ পিছতে মানে অলপ দিনৰ 2-3 মাহৰ পিছত খান্দিব পৰা হ'ব। তেতিয়া ৰঙালুখিনি বহুত ডাঙৰ ডাঙৰ হ'ব বাৰু। এতিয়া এনেকৈ গছখিনি দি থৈছে। পুৱা এয়া মামীহঁতে কৰিলে, কৰি পেলাই এইবিলাক পুতি থৈছে বাৰু। এইবিলাক নাই পুতা, আৰু এইবিলাক গছ আনি থৈছে। এইবিলাক এই ঢাপৰ ওপৰত দিব। আৰু মাঘৰ বিহু আহিব যেতিয়া, মাঘৰ বিহু সময়ত এইবিলাক খান্দিব পৰা হ'ব। এইটো ইয়াতে মানে পথাৰৰ কাষতে আমাৰ মামাহঁতৰ এটা ফিচাৰী খান্দি থৈছে। এইটো এতিয়া দানা নাই, মানে দানা আমি নানিলোঁ যে, সেইকাৰণে মানে ইয়াত দিব নোৱাৰোঁ। যেতিয়া দানাখিনি দিয়া হয় তেতিয়াহে মাছখিনি ওপৰলৈ আহে দানা খাবৰ কাৰণে। কিন্তু আমি আহোঁতেনে দানা আনিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে এতিয়া মাছখিনি নেদেখোঁ। আমি এতিয়া পৰা ঘৰলৈ আহি আছোঁ। ভাইটিয়ে মইহে আহিছোঁ, মামীহঁতে তাতে কিবা কাম কৰিবৰ কাৰণে থাকি দিলে। আমি দুটা পৰা আহি আছোঁ খোজকাঢ়ি। টেঙা মানিবলৈ গৈছিলে নহয়, শুনা পলি যাব। ইয়াতে টেঙা মৰাও আছে, আমি লৈ যাম। পোৱা ৰাতি মাছৰ লগত খাব লাগিব। এতিয়া মামাহঁতে জিকাও কৰি থৈছিলে, জিকাখিনি এতিয়া মৰিছে বাৰু অলপ অলপকৈ। টেঙা মৰা চিঙুৰিটা পোৱা, এইটো চিঙা। ভাঙি পেলালি গছ আগৰ পৰা চব ভাগি আছে। আমি চিঙি লৈছোঁ কেইটামান, হ'ব কেইটামান হ'ব। এইটা ভাল আঠা লাগে নি? পুৱা ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে, ইমান গৰম। গৰমত মানে এতিয়া পথাৰলৈ আহিছোঁ যে একদম বেছি গৰম উঠিছে। তাৰ ভাইটিয়ে পুৱা ছিঙি আছে টেঙামৰা আগ, মানে টেঙামৰা আগখিনি গুটি লগা নাই। আগখিনি খাবলৈ টেঙা টেঙা খাই ভাল লাগে দালিৰ লগত।
এয়া পোৱা মামাহঁতে ইয়াতে বেঙেনাও কৰি থৈছে মানে বহুত খেতিয়ে আৰু বেঙেনা ৰুই থৈছে এইবিলাক পুৰা বেঙেনা কৰি থৈছে খালে বেঙেনা হ'ব আহা আমি আহি আছোঁ ইয়াতে টিবলো ফুটি থৈছে মানে পিয়াহ লাগিলে পানী খাবৰ কাৰণে আমাৰ মাহঁতৰ মানে মেৰণি মানে ইয়াতো বেৰি থৈছে ইয়াতে পোৱা এইটো টিবলো ফুটি থৈছে আৰু গ্লাছ এটাও থৈ দিছে কোনোবা যদি পিয়াহ লাগে ইয়াত কাম কৰি থাকোঁতে তেতিয়াহ'লে পানী খাই ল'ব পাৰিব আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল মই আজি পথাৰলৈ আহি আমাৰ পথাৰখন দেখালোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই